মই জুন্তি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। বৰ্তমান মই এতিয়া পাকঘৰত যাব ওলাইছোঁ। মানুহজনক মই আজি জিকা আনিব দিছিলোঁ, মাছ আৰু জিকা আনিব দিছিলোঁ। তেওঁ জিকা আনিম বুলিয়ে গৈছিলে, কিন্তু জিকা নাপালে। জিকা নোপোৱাৰ কাৰণে তেওঁ বিলাহী লৈ আহিছে। এতিয়া বিলাহী, আলু আৰু মাছৰ জোল বনাম। আহকচোন মই মাছৰ জোল বিলাহীৰ সৈতে কেনেকৈ বনাওঁ আপোনালোকক সেয়া দেখাই দিম। বৰ্তমান কৰি আছোঁ মাছ ফ্ৰাই। মাছ বনাম বিলাহী দি, আলু, বিলাহী, পিঁয়াজ কুটি থৈ দিছোঁ আৰু এফালে কাটি থৈ দিছোঁ তিতা কেৰেলা। এফালে মাছ ফ্ৰাই কৰি আছোঁ। আমি মাছ খোৱা ব্যস্ত বৰ্তমান। খাবলৈ মাতা আছে না? বাবু মাছ খাবি? বিলাহী, আলু ঢাকন দি পেলাই সিজিব দিছোঁ। বৰ্তমান তৰকাৰীত পানী দিয়া হৈ গৈছে। এতিয়া আলু টুকি পেলাই আলু অলপ ভাগি দিম, তৰকাৰীখন অকণমান ডাঠ হ'বৰ কাৰণে। ইয়াৰ পিছতে তৰকাৰীত মাছ দি দিম। মই তৰকাৰীত তেল মাৰি আমাৰ এয়া ভাত ৰেডি হৈ গৈছে। ইফালে চাটনি বনাইছিলোঁ, তিয়ঁহৰ চকলাকৈ কাটি পেলাই চালাড বনাইছিলোঁ। এফালে আৰু মাছৰ জোল আৰু এয়া তিতা কেৰেলা ভাজিছিলোঁ। তিতা কেৰেলাখিনি অকণমান খৰখৰীয়া হ'ল। তেওঁ ক'লে যে খৰখৰীয়াকৈ ভাজিলে খাই ভাল লাগে, সেইটো কাৰণে অলপ খৰখৰীয়াকৈ ভাজিলোঁ। আমাৰ খাবলৈ ৰেডি হৈ গৈছে। বৰ্তমান আমাৰ ভাত পানী খোৱা হৈ গ'ল। এতিয়া ল'ৰাটো আৰু বাপেক শুব ওলাইছে। এয়া ল'ৰা দুষ্ট কৰি আছে, বাপেকে শুব ওলাইছে আৰু মই এইখিনিতে বহি অলপ জিৰাম। আমি গৈছিলোঁ আজি ল'ৰাটোক বিক্ৰী কৰিবলৈ মানে তাৰ অসুখ অশান্তি হৈ থাকে যে, সেইটো কাৰণে গৈছিলোঁ তাক বিক্ৰী কৰিবলৈ। এজন মুছলিম মানুহ এঘৰত সেইখিনি ভিডিঅ' বনোৱা ভালকৈ নহ'লে, তথাপিতো ভিডিঅ'খিনি দি দিছোঁ থুলমূলকৈ, যাতে কি কৰিছিলে, কেনেকৈ আছিলে সেইখিনি দেখাবৰ কাৰণে ভিডিঅ'কণ বনাই দিলোঁ। কিন্তু মই তাত ভইচ দিয়া নহ'লে, সেইটো কাৰণে তেওঁ ইয়াতে কৈ দিছোঁ যে আমি তাক বিক্ৰী কৰিবলৈ লৈ গৈছিলোঁ আৰু ভিডিঅ'ও বনোৱা নহ'লে, উৎপাত হ'ল যোৱা। আপোনালোকে চাগে জানেই, ল'ৰা ছোৱালীৰ বেমাৰ হ'লে মুছলিম মানুহৰ ঘৰত বিক্ৰী কৰিলে বোলে বেমাৰ বেছি নহয়, বেমাৰ ভাল হয়, বেমাৰ নাইকিয়া হয়। সেইটো কাৰণে সেইটো নিয়ম কৰিবৰ কাৰণে এইটো নিয়ম কৰা গ'ল আৰু। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে চাই লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ মৰম